মন্দিৰ আপোনালোকে আমাৰ লগত গৈ থাকক আৰু পিছত আহি আছে চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় শেষলৈকে চাব স্কিপ নকৰিব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব ধন্যবাদ হেল্ল' বন্ধুসকল এয়া পবিতৰা পালোহি চাওক ইফালে গড় মহ চব আছে আপোনালোকে চাই লওক এইয়া গড় চাওক আপোনালোকে এইয়া ওচৰত হেল্ল' দোস্তটো আমি ক'ত আছোঁ চাওক ইফালে আপোনালোকে চাই লওক মই ক'ত আছোঁ ইফালে গড় চাওক গড় আপোনালোকে দেখা পাইছে চাগে ইয়া গড় দেখিছে ইয়াত সৰু সৰু দেখা পাইছে কিন্তু বহুত ডাঙৰ ডাঙৰ গড় আৰু মানে কি পবিতৰাত আছোঁ বৰ্তমান ইফালে গড় আছে গড় আৰু মই চেলফি এটা ইফালে চাই লওক তো হেল্ল' বন্ধুসকল চাওক মথাউৰিৰ পৰা নামি আহিছোঁ এতিয়া বৰ্তমান এই মথাউৰিৰ পৰা মানুহ বহুত চাই আছে আৰু মই আহিছোঁ গড় চাবলৈ চাওক এইকেইটা গড় দেখা পাইছে এইকেইটা ওচৰতে আছে ইমান দূৰ নহয় মোৰ পৰা প্ৰায় 50-60 মিটাৰমান দূৰত আছে হেল্ল' দোস্ত ফাইনেলি বাইক চেক থলোঁ মানে 100 টকা এটা খৰচ কৰিলোঁ আৰু দুখন বাইকত এতিয়া 100 টকাটো উচুল কৰিব আহি আছোঁ মেলা চাবৰ কাৰণে চাওক মানুহ গাড়ী চাওক মই এতিয়া 100 টকাটো উচুল কৰিব গৰঙা বিলৰ সিপাৰে আপোনাৰ গছ গছনি আছে কিন্তু চব শুকান চাওকচোন মানে কি পাত চাত নাই প্ৰায় চব শুকান গছ কিয় কাৰণে এনেকুৱা মই গম পোৱা নাই যদি গম পায় কমেণ্ট কৰি জনাবচোন তিনিটা বল দিব গোটেইকেইটা পেলালে 100 টকা দিব 20 টকা টিকেট খেলখন হৈ আছিলে 10টামান গ্লাছ আছিলে গ্লাছ কেইটা মানে 3টা বলত পেলাব লাগে 3টা বলৰ দাম 20 টকা আৰু 3টা বলত যদি পেলাব পাৰে গোটেইকেইটা গ্লাছ 100 টকা দিব ফুচকা খাই লওঁ ফুচকা পানী পুৰি ফুচকা খাবলৈ ৰখিছিলোঁ কিন্তু দোকানীজনে নাই এতিয়া বেলেগতে খামগৈ চাওক ফুচকা 10 টকাত কেইটা দিয়ে 10 টকাত 6টা দিয়ে এতিয়া ফুচকা লৈছোঁ আৰু लो बहुत बढ़िया ए देना हमको भी देना कैसा लगा बहुत बढ़िया ফুচকা খাই লোৱাৰ পাছত এতিয়া বৰ্তমান আকৌ আগুৱাইছোঁ মেলা চাবলৈ গৈ আছোঁ কি চিনি পাইছে নহয় অকল জোনবিলতে নহয় গৰঙাটো পাই ফাকুৱাৰ দিনত চাওক এনেকৈ মানুহৰ ভিৰৰ মাজে মাজে গৈ আছোঁ চাওক সকলো পঢ়াত ক'ত লাগিছে মানে খিচিৰি দিছে ঘৰৰ পৰা যিটো নাম কৈ আহিছিলোঁ মানে ঘৰততো মেলা চাব যাওঁ বুলি কোৱা নাই ঘৰত কৈছোঁ যে গৰঙা মন্দিৰ পৰা আহোগৈ তো এইটো হৈছে গৰঙা মন্দিৰ চাওক কেনেকুৱা পাইছে কমেণ্ট কৰিব এইটোৱে মন্দিৰটো তুমি পাৰিছা তুমি চিঞৰি কৈছিলা মই নাই পঢ়া তো ইয়াতে মন্দিৰত আহোঁতে কাক লগ পালোঁ চাওক ভাস্কৰ দা আছে ইয়াতে এইফালে চাওক দাদা আছে দাদা বৌ অহা নাই নেকি বৌ অহা নাই আহিবহে কিমান সময়ত আহিব সেইটো ক'ব নোৱাৰিম নহয় মই এতিয়া তো হেল্ল' দোস্ত ভাল লাগিল ভাস্কৰ দাক লগ পালোঁ ইয়াতে সেই বৰষাপাৰ ঘৰ এইটো এতিয়া ভাস্কৰ দাক লগ পালোঁ ক'লে চাহ তাহ খাই যাবি অলপ চাহ পানী খাই আহিলোঁ এতিয়া ভাল লাগিছে চাহ তাহ খাই আহিলোঁ পেট ভৰি গ'ল মানে চাহৰ লগত বহুত কিবা কিবি দিলে মানে পেটে ভৰি গ'ল আৰু এই মজা একদম আমি দেখিছোঁ এনেই NCC লোৱাতে কি কয় অকণমানি কাৰণে বোধ আছে মানে এফালে এবাৰ চাই দিওঁ অকণমান ই NCC মাল কোনটো দিমি একদম ব্লুটো ব্লু কালাৰ NCC মাল এই মজা একদম এটাও দি মিছ নহ'ব কিবা এটা কৈ দি কিবা এটা কৈ দি জন্মগত মানে এইবিলাক নজৰ বাজ আমি তো আমি 3টা গুলি কিনিলোঁ 20 টকাত এই দাদা তাত ইয়াতে আমি গুলি মাৰিলোঁ 3টা উচুল হ'ল 20 টকাটো উচুল হৈছে আমাৰ ৰাফল মাৰিলোঁ তো আমি ৰাফল মাৰিলোঁ তাত 20 টকা উচুল হ'ল
আৰু তাৰপিছত 20 টকা দি পেলাই খাৰু কেইপাত পেলালোঁ 6 পাত খাৰুটো একো নালাগিল আছোঁ ভালে একো নালাগিল এনেই গ'ল পইচাটো জুম হৈ আছে জুম দুটা বল একো নালাগিলে আৰু এটা লাগিছিল 3টা গ্লাছ লাগি থাকিল আকৌ 3টা কিনিব গৈছে পাপা আকৌ 100 টকা হেৰুৱালোঁ মানে 20 টকা গ'ল 20 টকাটো যদি জিকিলোঁ হয় 100 টকা এটা পালোঁ হয় সেইটো নাপালোঁ আমাৰ দুটা আকৌ তাৰ লাগিছিল তাতো গ'ল উল্টা পুল্টাকে খেদিলোঁ এনে বেকাৰ মানে 80 টকাটো যদি খালোঁ হয় নিশ্চয় পেটটোৱে ভৰিল হয় হেল্ল' বন্ধুসকল সময় হৈছে প্ৰায় গধূলি চাওক ইফালে বেলিটো চালে গম পাব আৰু ইফালে আপোনাৰ তেতিয়া আমি গড়টো যে চাই গৈছিলোঁ সেই গড়টো মানে দেৰি হ'ল এতিয়ালৈকে গধূলিলৈকে সি যোৱা নাই কাৰণে তাক নিবলৈ সেই হাতীত উঠি মাউত এটা আহিছে চাওক সেই হাতীটোৰ লগত মানে গড়টোক খেদি লৈ যাব এতিয়া চাই থাকক এই হাতীটোৰ লগত সেই গড়টোক খেদিব আহিছে এই গড়টো পাছুৱাইছে চাওক খেদি নি আছে এই গড়টো দৌৰিছে চাওক তো হাতীয়ে খেদি লৈ গ'ল গড়ক এতিয়া আমি যাওঁ ঘৰত তো বাই বাই